হৰিদ্বাৰৰ পৰা টেক্সিৰে আহি আজি আমি দিল্লী পালোহি। দিল্লীত আমি 2টা নিশা ভিন্দৰ এমপি কোৱাৰ্টাৰত কটাম। দিল্লীৰ ভিন্দৰ কোৱাৰ্টাৰলৈ প্ৰথমবাৰ আহিছোঁ যে কেম্পাছটোত 3টা বিল্ডিং দেখি অলপ কনফিউজ হৈ গ'লোঁ। অৱশ্যে অলপ সময়ৰ পিছতেই বিকাশ আহি আমাক নিৰ্দিষ্ট বিল্ডিংটোলৈ লৈ গ'ল। তাৰ পৰা লিফ্টত উঠি 8th ফ্ল'ৰৰ একেবাৰে ভিন্দৰ ফ্লেটৰ সন্মুখত। এইটো ফ্ল'ৰত 2জন এমপি থাকে। এফালে ভিন্দৰ ফ্লেট, আনফালে উৰিষ্যাৰ এজনৰ। আমাক ৱেলকাম কৰিবলৈ নিৰঞ্জন দুৱাৰমুখত ৰৈয়ে আছিল। আমি সোমাই গৈ দুটাকৈ বৃহৎ ড্ৰয়িং ৰুম পাৰ হৈ আমাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা আমাৰ বেডৰুমটোত সোমালোগৈ। বেডৰুমত সোমায়েই প্ৰথমতে গা পা ধুই ফ্ৰেছ হ'লোঁ। তাৰপিছত নিৰঞ্জনে বনাই দিয়া 2 কাপ ধুনীয়া চাহেৰে নিজকে ভালকৈ সতেজ কৰি ল'লোঁ। সতেজ এইকাৰণেই কৰি লৈছোঁ কাৰণ হাতত সময় বৰ কম। দিল্লীলৈ আহি দিল্লীৰ বজাৰকেইখন অকণমান নুঘূৰিমনে? তাকেই এতিয়া বিকাশৰ লগত ওলাই আহিছোঁ ওচৰতে থকা 10 জনপথৰ বজাৰলৈ। ভিন্দৰ কোৱাৰ্টাৰৰ পৰা একেবাৰে ৱাকিং ডিষ্টেঞ্চতে আছে বজাৰখন। বজাৰত সোমায়ে চকু থৰ হৈ গ'ল। এইখন দেখোন সৰোজিনী মাৰ্কেটৰ ফটোকপি। বস্তুও একেই, দামবোৰো একেই, মাত্ৰ মানুহৰ ভিৰটোহে কম। কি ল'ম কি নল'ম খেলিমেলি হৈ গ'ল। অৱশ্যে খেলিমেলিটো অলপ সময়ৰ কাৰণেহে। পাছত দেখিলোঁ এওঁ লিষ্ট বনাই অনা প্ৰায়খিনি বস্তুৱে ধুনীয়াকৈ বজাৰৰ পৰা কিনি পেলালে। মই আৰু ল'ৰাটোৱে চাবহে পাৰিছোঁ মাত্ৰ। পাছত কালিলৈ সৰোজিনী মাৰ্কেটলৈ যাবলৈ আছে বুলি কোৱাতহে যেনিবা বজাৰ সামৰিলে। পিছে হ'লে কি হ'ব, তাৰ পৰা উভতি আহোঁতে বাটতে পালিকা মাৰ্কেট দেখি এইবাৰ পালিকা মাৰ্কেটত সোমাই। উপায়তো নাই, দিল্লীলৈ আহি মাৰ্কেটত সোমাব বিচাৰিলে নোসোমোৱালে হ'ব জানো? অৱশ্যে পালিকা মাৰ্কেটত সোমাই ল'ৰাটোৰ পচন্দৰহে 2টামান বস্তু কিনা হ'ল। এওঁৰ পচন্দৰ বস্তু বৰকৈ নোপোৱাত সোনকালেই যেনিবা পালিকা মাৰ্কেট এৰাৰ সুবিধাকণ পালোঁ। বজাৰ কৰি আহি ঘৰ সোমাওঁতে ৰাতি প্ৰায় 10 মান বাজিল। বহুত ভাগৰ লাগি আহিছে। এতিয়া নিৰঞ্জনে বনাই থোৱা ভাতসাজ খাই চিধাই বিচনাত বাগৰ দিমগৈ। আজিলৈ আপোনালোকৰ পৰাও ইমানতে বিদায় ল'লোঁ। শুভৰাত্ৰি।